Hello everyone, আজি আমি ঘৰলৈ যাবলৈ ওলাইছো গতিকে এই ভিডিওটোত আপোনালোকে দেখা পাব মই ঘৰত গৈ কি নকৰিলো কি খালো সকলো এইবাৰ মই যাম বগৰী পাৰিবলৈ কাৰণ মোৰ আচাৰৰ বাবে বগৰীৰ বহুত প্ৰয়োজন হৈছে তো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব আৰু ভিডিওটো নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে বলক ভিডিওটো আৰম্ভ কৰো তো এতিয়া বাজিছে প্ৰায় 10:30 মান আৰু যাও না যাও বুলি দুটাই গাড়ীখন লৈ এতিয়া ঘৰমুৱা হলো এইবাৰ পিছে আমি দুয়ে ঘৰলৈ যাওঁতে অকনমান ভাগ হৈ গলো তেও নলবাৰী গণেশ মন্দিৰৰ পৰা ঘৰমুৱা হল আৰু মোক বাছত উঠাই দিলে মাহতৰ ঘৰলৈ বুলি এয়া টিহু পাই মই দুটামান চিঙৰা কিনি ললো আৰু টিকুৱে মোক নিবলৈ আহিছিল ঘৰ পাই মই বুলু বেলেগ একো নাখাও চিঙৰা আৰু চাহ দি লগতে চাটনি অকনমান বনাইছো মই নিজে মই বেমাৰীটো গৈ তু খৈছি পাঁচটি গাঁটো ঘৰ গৈ পাই মোৰ আৰু সেইদিনা ভিডিঅ' বনোৱা নহল এয়া মই দেখুৱাই আছো পিছদিনাৰ ৰাতিপুৱা মই চাহ পানী খাই এয়া বগৰী পাৰিবলৈ গৈ আছো আমি তিনিওয়ে ৰাস্তাৰ সিস্টেম মই যদি একবাৰ পানী খালত আহি যাব বঢ়িয়া হাবিৰ মাজে মাজে ৰাতি ফুটলৈ গাইছে ইয়াত ফুট আৰু ইয়াতে ডাল বগৰী আছে আমি তালৈকে গৈ আছো বাৰু দেখা যাওক বগৰী আছে নে নাই যোৱাবাৰ নিছিলো আপোনালোকে হয়তো ভিডিঅ'ত দেখিছেই তো ফাইনালি আমি আমাৰ ডেষ্টিনেশ্যন আহি পালো হোৱা গছডাল এতিয়া আমি বগৰী পাৰিম আহি বহিলিয়ে নেকি তোৰ আজি মই মোবাইল চোৱা নাই নালি তোৰ আৰু এয়া হৈছে আমাৰ নদীটো আৰু এয়া হৈছে বগৰী গছডাল পিকনিক খাবৰ বাবে ধুনীয়া প্লেস হয় এইটো যদি মানে গাঁৱৰ মানুহে খাব খোজে আৰু বগৰীটো নাই এয়া চাওক মাকালে কেঙ্গা খাই দিছি হেনকে দিয়ে এয়া নাই এটা দুটা আছে কৰবাত এখানকে নাই কাঁচা আছে সেইডাল গছৰ বগৰী বহুত বেছি মিঠা হয় সেইভাবে দেখিছেই সকলে লৈ গল মোৰ ভাগত নহলে প্ৰথমতে নিছিলো মই আৰু তাৰ অকনমান আগত আহিয়ে দেখিলো এই চাপৰ চুটি বগৰীডাল এয়া চাওকচোন কিমান তলৰ পৰা লাগিছে বাৰু নোৱাতকৈ কণা মমাই ভাল বুলি এই বগৰী কেইটাকে চিঙি মনা ভৰাই লৈ গলো ঘৰলৈ আৰু এয়া চাওকচোন কিমান ধুনীয়া বগৰী কেইটা এইকেইটাও মানে ধুনীয়াই টেষ্টিয়ে হয় কিন্তু সেইডাল বেছি টেষ্টি আছিল সেইভাবে সেইডালৰ আশাটো মোৰ ৰৈ গ'ল ইমান মাখান বগৰী হৈছে বুলি কওঁ ইমান খান বগী দিছো চাওক ৰে বগৰীৰ টুপৰাটো লৈ এতিয়া ঘৰ আহি পালোহি সৌ ৰাস্তাটোৰে গৈছিলো আৰু এয়া হৈছে আমাৰ ঘৰটো ঘৰ আহিয়ে দেখিলো বাৰান্দাত দুটা ও আনি থৈছে মায়ে এতিয়া আৰু কি বগৰীৰ লগত ও খুন্দি খোৱাহে কথা কপাল চাওক গাইজ আৰু এইকেইডাল হৈছে মোৰ সকলোতকৈ প্ৰিয় গছ আৰু গোলাপৰ পাহিকেইটা দেখিছেনে গোলাপ কেইটা সৰিবৰ সময় হৈছে আৰু এয়া মই গোলাপৰ পাহিকেইটা চিঙি লৈছো মানে যিকেইটা ফুল একেবাৰে সৰিবৰ সময় হৈছে সেইকেইটাই মই চিঙিছো এইকেইটা এতিয়া মই শুকাই কেতিয়াবা চাহত দিও খাব পাৰিম আৰু কেতিয়াবা মই মানে বিৰিয়ানী বনালে তাত দিম আৰু মছলাটো দিলে ভাল লাগে আৰু সেইভাবে শুকাই ৰাখিছো আৰু মুখতো লগাব পাৰে ইয়াৰ পাউডাৰটো এয়া হৈছে আমাৰ মাৰ খেতি এইফালে মূলা খোৱাৰ বতৰ গ'লে কিজানি আৰু এইফালেও কিবা কিবি আছে এইবিলাক কিবা কি নই কেইটা ধনিয়াটো শেষে ধনিয়া মোৰ কাৰণে শেষ হৈছে বুলি ক'ব পাৰি আৰু ইফালে পালেং আছে আৰু ওলকবি জাই জংগল বহুত হৈছে বৰ্তমান আৰু ইফালে কি জাই জংগল নহয় হেই হাক হেই কিবা হাক আৰু আমি এতিয়া আহিছো কলপাত কাটিবলৈ আগলতি এটা লৈ যাম আৰু ইফালে হৈছে উৰহি আমাৰ মন্দিৰ এইখন আৰু গাইজ এইফালে হৈছে চুকা মোৰ কেমেৰা ভাল নহয় দিয়ক উপায় নাই আৰু চুকা এইডাল মোৰ হ'লে বহুত প্ৰিয় আৰু কাৰ প্ৰিয় সকলোৱে জনাব
তো গাইজ টিকুৱে এয়া এটা 200 টকাত পাইছে বোলে অনলাইনৰ পৰা আনিছে এয়া চাওকচোন মছলা থোৱা সাজ আপোনালোকে সকলোৱে দেখিছে হয়তো তথাপি তাইও এটা কিনিলে সেইবাবে দেখাই দিলোঁ মই আপোনালোকক ইয়াতে আমি গোটা মছলাবোৰ থৈছোঁ আৰু ইফালে পাউডাৰখিনি তো 200 টকাত পাইছে যিহেতু লছ হোৱা নাই কিন্তু বটলকেইটা প্লাষ্টিকত দেই কৈ দিছোঁ ভালেই লাগিছে কিন্তু স্পুন অহা নাই লগত মোৰ কিন্তু ভালেই লাগিছে আপোনালোকৰ কেনে লাগিছে জনাবচোন আজি পুৱাৰ পৰা ইফাল ঘূৰি আছোঁ সেইবাবে মোৰ একেবাৰে পানী খোৱা হোৱা নাই একেবাৰে কম পানী খাইছোঁ সেইবাবে এতিয়া এগিলাচ পানী খাবলৈ লৈছোঁ ইয়াত মই মিক্স কৰিছোঁ চিয়া সিড আজিৰ ৰ'দটো চাই একেবাৰে টেঙা খোৱা বতৰ বুলিয়ে ক'ব পাৰি গতিকে টেঙাও আছে ৰ'দো আছে ধুনীয়া গতিকে এতিয়া আমি টেঙাৰ আয়োজন কৰোঁ তাৰ পাছত মই ভাতৰ ফালে যাব লাগিবই গতিকে অকণমান দৌৰা দৌৰি কৰিছোঁ টেঙাখিনি খাবলৈ কিন্তু বৰ ভাল হৈছিলে টেঙা খাই বৈ উঠি এতিয়া আমি ৰান্ধনীশালত সোমালোঁ এয়া চাওকচোন দেউতাই কিবা কাম কৰি আছে আৰু চোতালতে মই বনাই আছোঁ মাংস এয়া অকণমান ছাগলীৰ মাংস আনিছিল দেউতাই সেয়াই বনাই আছোঁ আৰু এনেদৰে দুপৰীয়াৰ ভাত সাজ খালোঁ বাই বাই মই যাম বাই বাই পইচা দিছি কুলিৰ ফিছ দেউতা ডিউটিলৈ যোৱাৰ পাছত টিকৰু মই বজাৰলৈ গৈ অকণমান চিকেন লৈ আহিলোঁ আৰু ৰাতিৰ সাজ দৈ চিকেন বনাই খালোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই বাই